নমস্কাৰ এই ভিডিঅ'ত আসাম টেট 2021 পৰিৱেশ বিষয়ৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিব ওলাইছোঁ। 1 নম্বৰ ভাৰতৰ 2 নং ৰাষ্ট্ৰীয় জলপথ কোনখন নদীত আছে? উত্তৰ ব্ৰহ্মপুত্ৰ। 2 নম্বৰ ভাৰত আৰু পাকিস্তানৰ মাজত চলাচল কৰা ৰেল গাড়ীখনৰ নাম কি? উত্তৰ সমভূতা এক্সপ্ৰেছ। 3 নম্বৰ কোন বৰ্ষত ৰাষ্ট্ৰীয় পথ সুৰক্ষা নীতি অনুমোদন কৰা হৈছিল? উত্তৰ 2010 বৰ্ষ। 4 নম্বৰ অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো কাৰ নামেৰে নামকৰণ কৰা হৈছে? উত্তৰ গোপীনাথ বৰদলৈ। 5 নম্বৰ কোনখন চহৰত প্ৰথম মেট্ৰ' ৰেল প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ কলকাতা। 6 নম্বৰ ভাৰতৰ ৰেল সেৱা কোন দুখন ঠাইৰ মাজত আৰম্ভ হৈছিল? উত্তৰ বম্বে আৰু আহমেদাবাদ। 7 নম্বৰ ভাৰতৰ প্ৰথম শীতল গুদামগৃহ ক'ত স্থাপন কৰা হৈছিল? উত্তৰ কলকাতা। 8 নম্বৰ ভাল সংৰক্ষণ প্ৰণালীৰ অভাৱত কোনবোৰ কৃষিজাত পদাৰ্থৰ লোকচান সৰ্বাধিক? উত্তৰ শাক-পাচলি আৰু ফল-মূল। 9 নম্বৰ হাপুৰ ট্ৰেক্কা কিহৰ প্ৰকাৰ? উত্তৰ বৃহৎ উন্নত শস্য সংৰক্ষণ গৃহ। 10 নম্বৰ স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণি কোনে কৰিছিল? উত্তৰ নৰেন্দ্ৰ মোদী। 11 নম্বৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান ক'ত আছে? উত্তৰ নতুন দিল্লী। 12 নম্বৰ ব্লিজাৰ্ড এবিধ উত্তৰ প্ৰাকৃতিক দুৰ্যোগ। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।